জয়শ্ৰী মিনি কিচেনলৈকে সকলোকে স্বাগতম জনাইছোঁ। অকণমান হ'লেও চাগে অনুমান কৰিব পাৰিছে কি বনাম আজি। মোৰ একদম ভাল লগা মোৰ সেউজীয়া মাংস, সেউজীয়া চিকেন। দেৰি নকৰোঁ, ভিডিঅ'টোলৈকে আগবাঢ়ো। প্ৰথমে মাংসখিনি মেৰিনেট কৰি লওঁ, ঠিক আছে। নেমু ৰস, নিমখ, সামান্য হালধি গুড়ি দি গোটেইখিনি মানে মেৰিনেট কৰি ৰাখি থৈছোঁ এটলিষ্ট আধা ঘণ্টামানৰ কাৰণে, ঠিক আছে। এয়া আছিলে প্ৰথম পৰ্যায়ৰ মেৰিনেশ্যন। এই ষ্টেপটো কিন্তু স্কিপ নকৰিব। কিয় স্কিপ নকৰিব মই কৈ আছোঁ পাছলৈ, এতিয়াতো মন দি চাই থাকক। এতিয়া ব'লক এটা গ্ৰীণ চাটনি বনাওঁ। নহৰু লৈছোঁ, কাজু নাথাকিলে নৰ্মেল বাদাম ল'ব, আৰু আধা চামুচ জালুকৰ গুড়ি, এচামুচ জিৰা। এতিয়া এই ব্যঞ্জনখনৰ মূল নায়ক ধনিয়া আৰু পুদিনা লৈছোঁ মই। একাপ ধনিয়া, একাপ পুদিনা আৰু কেঁচা জলকীয়া লগতে। আৰু তাৰ লগতে আছে আৰু এটা বস্তু, চিজ। 2টা চিজ কিউব লৈছোঁ। আপুনি দৈ ব্যৱহাৰ কৰিব পাৰে, কিন্তু চিজ দিওঁতে বেছি টেষ্টি লাগিছিলে। চিজ বা দৈ এইকাৰণে ইউজ কৰা হয় যাতে গ্ৰেভিখনৰ কনচিষ্টেঞ্চিটো ঠিক হৈ থাকক আৰু টেষ্টিও হয়, ক্ৰিমিও হয়। এনেকুৱা পানী অকণমান দি পেষ্টটো বনাই লৈছোঁ মই। তাৰ পাছত এই চিকেনখিনি মই 30 মিনিটমান মেৰিনেট কৰি থৈছিলোঁ, তাত মই দি দিছোঁ এইখিনি পেষ্ট, যাতে আৰু 1 ঘণ্টামানৰ কাৰণে এইখিনি মেৰিনেট কৰি ৰাখিব পাৰোঁ। মেৰিনেশ্যন খুব ইম্পৰ্টেণ্ট, মই এতিয়াও কৈছোঁ। কিয় ইম্পৰ্টেণ্ট মই কৈ আছোঁ পিছত। কেৰাহী এখন গৰম কৰিলোঁ। হেভি বটমৰ কেৰাহী এখন ল'ব। লোহাৰ কেৰাহী হ'লেতো খুব ভাল। ইয়াৰ কেইবাটাও এডভান্টেজ আছে। প্ৰথমটো হ'ল হিটটো চাৰিওফালৰ পৰা সমানকৈ লাগে আৰু কেমিকেল ফ্ৰীও হয়। মন কৰিবচোন, আগৰ দিনত মানুহবিলাকে খুব ইউজ কৰিছিলে, ইভেন এতিয়াও কৰে বাৰু। ৰিফাইন তেল বা ঘি, তাত লং, ইলাইচি আৰু ডালচেনি, এই 3টা বস্তু দি এই চিকেনখিনি সেইখিনি তেলতে দি দিছোঁ। তেলত এইকাৰণে দিয়া হয় লং, ইলাইচি, ডালচেনি, যাতে তাৰ ফ্লেভাৰটো খুব ধুনীয়াকৈ তেলতে এৰি দিয়ক। প্ৰায় 2 মিনিটৰ পৰা 5 মিনিট এইখিনি ইলুটি শিলুটি কৰি ভাজিম, একেবাৰে মিডিয়াম ফ্লেমত। বেছি ভাজিব নালাগে, কাৰণ ইয়াকতো অলৰেডি মেৰিনেট কৰি থোৱা হৈছে, সেইকাৰণে ভাজিব নালাগে বেছি। এয়া প্ৰায় 1 কাপ গৰম পানী। বেছিকৈ পানী দি নেপেলাব। বেছিকৈ পানী দিলে শুকুৱাব যাওঁতে আকৌ অভাৰকুক কৰি পেলাব। অভাৰকুক কৰোঁতে একদম কালাৰ ট'টেলি ডেমেজ হৈ যাব। এবাৰ মোৰ লগতো হৈছে তেনেকুৱা। হয়, অলপ ইফাল সিফাল হয় কালাৰৰ, কিন্তু বেছিকৈ ৰান্ধি থাকিলে বেছিকৈ বেয়া হৈ যাব কালাৰটো। ভজা পিঁয়াজ আৰু অকণমান গৰম মছলা দিখিনি 10 পৰা 12 মিনিট উতলিব দিছোঁ, একদম শ্ল' ফ্লেমত। তাৰপিছত আৰু মোৰ গ্ৰীণ চিকেন ৰেডি হৈ যাব। আৰু সেউজীয়া এনেওতো সেউজীয়া কি ভাল লাগে, মা ইমান ভাল লাগে সেউজীয়া। এতিয়া মোৰ সেউজীয়া মাংসখিনিক অকণমান স্মকি ফ্লেভাৰ দিম। অঙঠা টুকুৰা লৈছোঁ, জ্বলি থকা লং আৰু অকণমান ঘি দি 1 মিনিটমানৰ কাৰণে ৰাখি থৈছোঁ ঢাকোন দি। তাৰপিছত কি মজা ফ্লেভাৰ। খোৱা যদি নাই এনেকৈ বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব। নেক্সট উইকত নতুন ভিডিঅ'ৰ লগত জয়শ্ৰী পুনৰ আহি আছে আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো টিপি অল কৰিব, যাতে আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যন সময়মতে পায়। তেতিয়াহ'লে বাই বাই।